নমস্কাৰ কেনে আছে সকলো আশা কৰো সকলো ভালে আছে সংগীতা জুবিন ব্লগছৰ আন এটা ব্লগত আপোনালোকক স্বাগতম জনালো বহুত দিনৰ মৰত ব্লগ দিব ওলাইছো দিয়াই হোৱা নাছিল একো ভিডিঅ' কৰা হোৱা নাছিল শৰ্ট ভিডিঅ' কেইটামান বনাও কিন্তু ভিউজ নাহে কাৰণ মন বেয়া হৈ যায় কিন্তু আজি ভাবিলো নাই আকৌ অলপ ষ্টাৰ্ট কৰাই যাওক তো বেছি ক্লিপছ নাই এই মই কিছুমান বজাৰ কৰিছিলো ফ্লিপকাৰ্টৰ পৰা সেইখিনি দেখাম আজি আপোনালোকক কিন্তু একদম সোনকালে আহি পাইছে অন টাইম যামগে কবাগে পাপা বজাৰখিনি বেগত প্ৰথমে লৈ লৈছো কিয়নো অলপ বেছিমান বজাৰ আছিল হাতত লৈ যাবলৈ দিগদাৰ সেইকাৰণে মনত ভৰাই ললো আৰু এবাৰ মই বহিছো আপোনালোকক গোটেইখিনি ডিটেইলছত দেখাম কি ললো একচুয়ালি বহুত প্ৰফিট হয় ইয়াৰ পৰা ললে মানে বহুতখিনি সেভ কৰা যায় সেইকাৰণে মই প্ৰতি মাহে ইয়াৰ পৰাই বজাৰ কৰো ফ্লিপকাৰ্ট গ্ৰছাৰীৰ পৰা আপোনালোকক কৰি চাবচোন বহুত ভাল লাগে ভিডিঅটো চাব শেষলৈ মই এইটো মাত্ৰ বজাৰত ললো আটা এই 4টা লৈছো তাৰমানে 4 কেজি মই ইফালে থৈ দিছো আৰু লৈছো মুড়ি এনে 2 পেকেট ল এবাৰ 3 পেকেট লৈছো খাই ভাল লাগে ৰাতিপুৱা কেতিয়াবা একো নাথাকিলে মুড়িটোৱে খোৱা হয় আৰু জলকীয়া পেকেট 2টা লৈছো এইটো কৰ্নফ্লেক্স হয় আপোনাৰ আধা কেজি 1 কেজি পেকেট আছিল এটো হেৰি কম্বো আছিল এটোৱে লোৱা 3 মাহ ধৰি পেলাই এটোৱে লৈ আছিল কিন্তু বেছিকে লোৱা আছিল কাৰণে বহুতখিনি আছিল মোৰ ষ্টক এবাৰ আকৌ লব লগা হৈছে নাই 3 মাহে হ'ব এটো ছোৱালীৰ ৰাতিপুৱা ব্ৰেকফাষ্ট আমিও কেতিয়াবা খাওঁ তো কৰ্নফ্লেক্স লাগিব আৰু লৈছো মেগী 2টা লৈছো কালজিৰা পেকেট লৈছো হিং এটা লোৱা হৈছে আৰু ৰাবৰি এটা লৈছো এটো খাবলৈ বহুত টেষ্টি হয় বনাওতেও বহুত ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয় হালধি পাউডাৰ লৈছো এটা জিৰা গুৰি লৈছো 2টা জফৰ হয় এটো ভাল পাওঁ ইউজ কৰি এটো স্যানিটাৰী নেপকিন হয় কি দেখাম আৰু ধূপকাঠি লৈছো ধূপকাঠি এটো 100টা ষ্টিক থাকে বহুত কমত পোৱা যায় একচুয়ালি ফ্লিপকাৰ্ট স্মাৰ্ট বাই হয় যে সেইকাৰণে বহুত ভাল হয় মানে বহুতখিনি পোৱা যায় কম টকাত আৰু মসুৰ দালি লৈছো ব্লাক আধা কেজি পেকেট হয় 3টা লৈছো 1.5 কেজি মুগ দালি আধা কেজি লৈছো আমি ইমানটা খোৱা নহয় ছোৱালীক দিও সাবুন আগৰো আছে এতিয়া 4টা লৈছো এয়া 1 পেকেট মেথি লৈছিলো কসুৰি মেথি লৈছো 1 পেকেট কেচৰ কসুৰি মেথিটো মই এবাৰে প্ৰথম ইউজ কৰিম আগতে বক্সৰ এভাৰেষ্টৰ নে এভৰিডে কিবা এটা তেনেকা ব্যৱহাৰ কৰিছিলো আৰু ময়দা লোৱা নহয় না খাও কিন্তু এবাৰ কিবা এটা বনোৱা প্ল্যানিং আছে হেতু কাৰণে ময়দা 1 পেকেটও লৈছো নহলে আটা আনো ময়দা নানা বহুত দিনে হ'ল কিবা এটা বনাম বুলি ভাবি পেলাইহে ময়দা লৈছো শুকান জলকীয়া লৈছো 1 পেকেট এটো বৰ এটা জ্বলা নহয় কিন্তু মানে কি কৰিম আৰু নহলে আকৌ লোকেল ষ্টৰ যাব লাগিব ইমান দোকান যাবলৈ মোৰ সুবিধা নহয় এইকাৰণে ঘৰত বহি বস্তুবিলাক লম আৰু লৈছো ৰিফাইন তেল 1 পেকেট আৰু 1 পেকেট আছে তাত ষ্টকত 1 পেকেট আছে মানে 1 লিটাৰ এটা আছে এটা 1 লিটাৰ লৈছো চেনি লৈছো আধা কেজি আৰু এটো মাটি দালি মানে বাকলি গুছুৱাটো একে সাফা কৰা মাটি দালিটো হয় নহলে পৰিষ্কাৰ কৰিবলৈ বৰ টান লাগে তেনেকৈ খাও এবাৰহে এটো প্ৰথমবাৰ আনিছো চাওচোন খাই পেলাই কেনেকুৱা বা হয় লোকেলটোৰ নিচিনাটো ইমান সোৱাদ নহব গম পাও এটো পাঞ্জাবৰ হয় মাছলিবিলাক কিন্তু মানে পাঞ্জাবৰ কাল্টিভেশনৰ হয় কিন্তু উপায় নাই আৰু ৰঙটো বাকলি গুছুৱা যে সুবিধা হ'ব আৰু মিঠাতেল লৈছো 2 লিটাৰে হৈ যাব অলপমান আছে চলি আছে হিন্দি পাঁচফোৰণ লৈছো 1 পেকেট এটো সাবুন লৈছো এটো কেৰামে ফ্লিপকাৰ্ট স্মাৰ্ট বাইৰে হয়তো এটো 4টা থাকে ইয়াৰ ভিতৰত ভাল সাবুনটো আৰু লৈছো এয়া চিংছৰ হাক্কা নুডলছ এটা লৈছো
এবাৰ নুডলছ একে কমাই ল'লোঁ যোৱাবাৰ নুডলছ বহুত বেছি হৈ গ'ল বুলি তেওঁ কয় পাপাই মানে এতিয়া আকৌ নতুনকৈ আমাৰ পৰঠা খোৱাৰ খুব চলটো উঠিছে যে পৰঠাহে খাম আমি আমাৰ পৰঠা খোৱাৰ খুব মানে চখ এইকেইদিন তো নুডলছ তেনেকৈ থাকিয়ে গৈছে বহুতখিনি আগৰবাৰ কিন্তু নাই চেচ হ'ল যেনিবা এতিয়া চিকেন মছলা লৈছোঁ 1 পেকেট আৰু জালুকৰ গুড়ি লৈছোঁ 1 পেকেট এইটো গোটা গৰম মছলাৰ পেকেট 1 পেকেট লৈছোঁ বাস ইমানে এইখিনিয়ে লৈছোঁ মাত্ৰ দেখাবলৈ একচুয়ালি তেনেকৈ বৰ বিশেষ এটা নাছিলে কিন্তু যেহেতু এতিয়া পৰা আকৌ ব্লগ দিম বুলি ভাবিছিলোঁ তো এনেকৈ সৰু সুৰাকৈ অলপ আৰম্ভণি কৰি দিলোঁ চাওঁ এনেকৈ দি থাকিলে হয়তো মনটো ভাল লাগিব পাৰে আকৌ এবাৰ দিব মনো যাব পাৰে অলপমান ঝালমুড়ি আনিব দিছিলোঁ তেওঁ মুখখন অলপ জ্বলা চলা কিবা এটা চটপটা খাব মন গৈ আছিলে কাৰণে তাকে আনিছিলে এটা ঝালমুড়ি আৰু এটা মিছল আলু আনিছিলে লগতে ভাল লাগে ন কেতিয়াবা এনেকৈ খাই পেলাই জানেই চাগে যিখিনি মানুহে মোক আগতে ব্লগ চাইছে সিহঁতে গম পায় মই ৰাতি তেনেকৈ বিশেষ একো খাব নোখোজোঁ কিন্তু ঝালমুড়ি এইবিলাক কেতিয়াবা খাই দিওঁ আৰু ভাল লাগে ব্লগবিলাক আকৌ নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ আপোনালোকে প্লিজ চাব ভিডিঅ'বিলাক ইমানখিনিলৈকে যদি ভিডিঅ'টো চালে থেংক ইউ বহুত বহুত ধন্যবাদ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব